হেল্ল' বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি আমি জোনাই চেৰেং পথাৰত অৱস্থিত শংকৰ সংঘৰ অধিৱেশনলৈ যাবলৈ ওলাইছোঁ। মই এতিয়া বৰ্তমান মৰিধলৈ আছোঁ আৰু মোৰ বাবুল ছাৰৰ লগত যাবলৈ ওলাইছোঁ। মোৰ প্ৰশিক্ষাৰ্থী অৰ্থাৎ একেলগতে আমি বি এড কৰি আছোঁ। আজি বাবুল ছাৰৰ ঘৰত থাকিলোঁ মই আৰু যাবলৈ ওলাইছোঁ। এইয়া চিমেণ্ট নদীৰ ওচৰতে মেইন ৰোডৰ ওচৰত এয়া পাহাৰ লাগি আছে, দেখিছেনে কিমান ওচৰত, কিবা ওচৰত আপোনালোকে চাওক ইমান সুন্দৰ পৰিৱেশ। ওচৰতে পাহাৰখন আছে, এনেকুৱা সুন্দৰ সেউজীয়া পৰিৱেশ চাই থাকিব মন যায়। ৰাইজসকলৰ কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তাত ক'ত কেনেকুৱা আয়োজন কৰা হৈছে সকলো দেখুৱাম। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা এখনলৈকে চাব। এইয়া চাওক কিমান সুন্দৰ পৰিৱেশ। চিমেণ্ট চাপৰি হাইস্কুলৰ ফ্ৰণ্টৰ দৃশ্য, সোমাই যোৱা দৃশ্য, নাহৰ গছেৰে ভৰি আছে। চাওক আপোনালোকে সুন্দৰ পৰিৱেশ। চাওক গোটেই গাড়ী একদম লাইন জাম লাগি গৈছেগৈ। মানুহ আমি খোজকাঢ়ি আহি আছোঁ। এতিয়া বৰ্তমান খোজকাঢ়ি আহি আছোঁ। আমি দেখিছেনে কিমান মানুহ হৈছে। আমি বৰ্তমান আহি পাই গ'লোহি এখন মোৰ গেট। দেখিছেনে মানুহ কিমান ভিৰ হৈছে। এই দ্বিতীয় দিনা ভাবি আছোঁ তেনে মানুহ দ্বিতীয় দিনাই মানুহ বহুত ভিৰ হৈছে। মেইন গেট হয়, গেটৰ পৰা ভৰি আপোনালোকক দেখাইছোঁ কিমান মানুহ আজি দিনা মণ্ডপলৈকে। ধানৰ শৰাই এইটো কি নি মানে খেতি কৰিব পৰা যাব। ইমান সুন্দৰ লাগিছে। এটা টোপোলাত 150। কি হ'ল কিবা হেৰিকে বেয়াকৈ নাই কোনো নহয় জানো? লওক আকৌ চব আকৌ ঠিক আছে। যোৰা 300। আহক লৈ যাওক। যোৰা 300, মাত্ৰ 300 টকা যোৰা পাব আপুনি। এখন